গাইজ, শেহতীয়াকৈ স্কুটিক লৈ দুটামান খবৰ তোমালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু বহুতে মোক কল মেছেজ কৰি আছিলে এই বিষয়ে তোমালোকে উত্তৰ পোৱাৰ বাবে। গতিকে মই তোমালোকক এই গোটেইখিনি কথা আজিৰ ভিডিঅ'ৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বহুতে কৈ আছিলা যে তোমালোকৰ মাজৰ বহুতে স্কুটিখন লাভ কৰিছে বা আন বহুতৰে স্কুটিখনৰ বাবে OTPৰ বাবে কল আহিছে আৰু আন বহুতৰে অধিকাংশ ছাত্ৰ ছাত্ৰীৰ এতিয়ালৈকে কোনো ধৰণৰ ইনফৰ্ম কৰা নাই বা কলো অহা নাই। এই গোটেইখিনি কিয় হৈ আছে, বহুতৰ কিয় কল আহি আছে, বহুতে কিয় পাই আছে আৰু বহুতে কিয় পোৱা নাই, এই গোটেইখিনি কথা মই আজিৰ এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চোৱা, গোটেইখিনি কথা মই শ্বেয়াৰ কৰিম, গম পাবা তোমালোকে। বহুতে এইটোও কৈ আছিলা যে একেটা দিনতে লগৰ কেইজনৰ লগত তোমাৰ ভেৰিফিকেশ্যন হ'ল, কিন্তু লগৰ কেইজনে স্কুটিখন লাভ কৰিছে, তুমি কিয় স্কুটিখন লাভ কৰা নাই, এইটো বিষয়ে মোক প্ৰশ্ন কৰিছিলা। আৰু কিছুমানে প্ৰশ্ন কৰিছে যে আমাৰ পিছত বহুতৰ ভেৰিফিকেশ্যন হৈ গ'ল, সিহঁতে নিজৰ স্কুটিখন লাভ কৰিছে, কিন্তু আমি আগত কৰিও কিয় স্কুটিখন লাভ কৰা নাই, কিয় OTPটো আমাৰ এতিয়ালৈকে অহা নাই, কিবা প্ৰব্লেম হ'ব নেকি, কিয় ইমান দেৰি হৈ আছে। এই গোটেইখিনি কথা, তোমালোকৰ কনফিউজৰ কথা, গোটেইখিনি কথা মই আজিৰ এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে A to Z গোটেইখিনি কথা আজিৰ ভিডিঅ'টোত মই তোমালোকক জনাম। আশা কৰোঁ তোমালোকৰ কোনো ডাউট নাথাকিব আৰু স্কুটি সম্পৰ্কীয় তোমালোকৰ ভ্ৰান্ত ধাৰণা দূৰ হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চোৱা। প্ৰথম কথাটো হ'ল যে বহুতে কৈ আছিলে যে আমাৰ কি আহি আছে, আমাৰ অহা নাই, বেলেগৰ কিয় আহি আছে, আমাতকৈ পিছত ভেৰিফিকেশ্যন হ'ল কিন্তু আমাৰ আগত হৈও আমি কিয় পোৱা নাই, এইটো তোমালোকৰ কনফিউজ আছিল। চ' এইটো এইকাৰণে হৈ আছে কাৰণ ডিলাৰে তোমালোকৰ চিৰিয়েল ৱাইজ, কিন্তু তোমালোকে যিদিনা ভেৰিফিকেশ্যন হৈছিল সেই ভেৰিফিকেশ্যনৰ দিনাখনতে তোমালোকৰ যিটো কুপন দিছিলে, যি চিৰিয়েল নাম্বাৰ দিছিলে, সেই চিৰিয়েল নাম্বাৰৰ আধাৰত তোমালোকৰ কিন্তু স্কুটিখনৰ বাবে কল বা OTPৰ বাবে কল অহা নাই। সেইটো তেওঁলোকৰ ফালৰ পৰা নিজাববীয়াকৈ এটা চিৰিয়েল নাম্বাৰ বনাইছে আৰু সেই চিৰিয়েল ৱাইজ তেওঁলোকে তোমালোকলৈ কল কৰিব আৰু তোমালোকৰ স্কুটিখন আনিবৰ কাৰণে মাতিব। গতিকে তোমালোকে যে আমাৰ আগত হ'ল আৰু সিহঁতৰ পিছত হ'ল, সিহঁতৰ হৈ গ'ল, আমাৰ কিয় হোৱা নাই, এইবোৰ কথালৈ ভাবি নাথাকিবা। কাৰণ সেই চিৰিয়েল ৱাইজ, কুপনৰ চিৰিয়েল ৱাইজ তোমালোকৰ যিদিনাখনলৈ ভেৰিফিকেশ্যন হৈছিল সেই দিনাখনৰ যি চিৰিয়েল নাম্বাৰ আছিল, সেই চিৰিয়েল নাম্বাৰৰ আধাৰত তোমালোকৰ স্কুটিৰ বাবে কল বা ফোন অহা নাই। গতিকে এইটো তোমালোকৰ এটা ভ্ৰান্ত ধাৰণা আছিল, মই আশা কৰোঁ এইটো দূৰ হৈছে। বহুতে এইটোক লৈ বিভিন্ন সমস্যাত পৰিছিলে, চিন্তা কৰি আছিলে। চ' আশা কৰোঁ এই চিন্তাটো দূৰ হৈছে। দ্বিতীয় কথাটো হ'ল যে বহুতে কৈ আছিলে বয়জে পোৱা নাই, কেৱল মাত্ৰ গাৰ্লছে পাই আছে। এইটো এটা ভুল ধাৰণা। প্ৰত্যেক ডিষ্ট্ৰিক্টত গাৰ্লছ বয়জ চবেই পাই আছে, কিন্তু নগাঁৱৰ ডিলাৰৰ ছোৱালীয়ে ফাৰ্ষ্ট পাই আছে, কিন্তু বয়জেও পাই আছে, কিন্তু বহুত কম। ল'ৰাই বহুত কমকৈ পাই আছে, খুব কম সংখ্যক ল'ৰাই এই মুহূৰ্তত নগাঁও জিলাৰ পৰা স্কুটি লাভ কৰিছে। অধিকাংশক কিন্তু ছাত্ৰীয়েহে স্কুটিখন লাভ কৰিছে। গতিকে তোমালোকেও পাই যাবা, সকলোৱে পাই যাবা, বেছি সময় নালাগে। আৰু কথাটো হ'ল যে এতিয়ালৈকে যাৰ যাৰ কল অহা নাই বা OTP অহা নাই, স্কুটিখন আনিবৰ কাৰণে ডিলাৰৰ ফালৰ পৰা কোনো ধৰণৰ ইনফৰ্ম কৰা নাই, আজিৰ দিনৰ পৰা মই আৰম্ভ কৰিছোঁ। আজিৰ দিনৰ পৰা তোমালোকে বিহুলৈকে, আজিৰ দিনৰ পৰা তোমালোকে বিহুৰ সময়ছোৱালৈকে তোমালোকৰ আৰু কোনো ধৰণৰ স্কুটি আনিবৰ কাৰণে কল নাহে। হয়তো OTPৰ কাৰণে কল আহিব পাৰে, কিন্তু স্কুটিখন আনিবৰ কাৰণে কোনো ধৰণৰ কল তোমালোকলৈ নাহে। কাৰণ এই বিহুৰ বতৰত গোটেইখিনি বন্ধ থাকিব আৰু বিহুৰ সময়ত এইসমূহ বন্ধ হৈ থাকে। গতিকে এই বিহুৰ সময়ছোৱাত তোমালোকৰ কল নাহে আৰু এই সময়ছোৱাত তোমালোকে চিন্তা নকৰিবা যে কিয় কল অহা নাই। কল আহিব পাৰে বা স্কুটিখন আনিবৰ কাৰণে তোমালোকলৈ কল নাহে, OTPৰ কাৰণে কল আহিব পাৰে। গতিকে তোমালোকে চিন্তা নকৰিবা যে আমাৰ কিয় ইমান দেৰি হৈ আছে। তোমালোকৰ আফটাৰ বিহুৰ পিছত নিজৰ স্কুটিখন লাভ কৰিবা। ক্ৰমান্বয়ে সকলোৱে নিজৰ স্কুটিখন লাভ কৰিবা। 2-এদিন মান দেৰি হ'ব পাৰে, অগা পিছা হ'ব পাৰে, কিন্তু সকলোৱে নিজৰ স্কুটিখন লাভ কৰিব পাৰিবা। আৰু তোমালোকে বহুতে মোক সুধি আছিলে যে পইচা দিব লাগিব নেকি, পইচা যদি কোনোবাই দিব নিবিচৰা বা তোমালোকৰ দিবলৈ ইচ্ছা নাই, তেনেহ'লে নিদিলেও কোনো কথা নাই। তোমালোকে পাৰ্টছখিনি নিজৰ ঘৰতে আনি নিজে বিভিন্ন শ্ব'ৰুমৰ পৰা লগাই ল'ব পাৰা। আৰু তাত লগালে হয়তো অলপ ভাল কোৱালিটি পাবা, সেইটোৱে কথা। অলপ দাম বেছি লয়, তো তোমালোকে অলপ কম দামত বেলেগ ক'ৰবাতো লগাব পাৰা যদিহে ইচ্ছা কৰা। তোমালোকক কোনেও ফ'ৰ্চ কৰি লগাব নোৱাৰে। এই বিষয়ে তোমালোকৰ বহুতে মোক প্ৰশ্ন সুধি আছিলা।
এইটো আশা কৰোঁ দূৰ হৈছে। গতিকে আৰু টেনশ্যন কৰাৰ কোনো প্ৰয়োজন নাই। অতি সোনকালেই তোমালোকে নিজৰ স্কুটিখন লাভ কৰিবা। এই জানুৱাৰী মাহতেই সকলো ছাত্ৰ ছাত্ৰী নিজৰ স্কুটিখন লাভ কৰিব। যদিহে কিছুমানৰ অলপ দিগদাৰ হৈ আছে তেনেহ'লে তেওঁলোকে ফেব্ৰুৱাৰীৰ প্ৰথম উইকত নিজৰ স্কুটিখন লাভ কৰিব। গতিকে স্কুটি সম্পৰ্কীয় এইখিনি আছিল শেহতীয়া আপডেট। মই আশা কৰোঁ তোমালোকৰ যিখিনি ভ্ৰান্ত ধাৰণা আছিল সেইখিনি দূৰ হৈছে আৰু স্কুটিখন সম্পৰ্কে থকা তোমালোকৰ যিখিনি প্ৰশ্ন আছিলে গোটেইখিনি প্ৰশ্নৰ তোমালোকে উত্তৰ পাইছা। আৰু যদি আৰু কিবা জানিবলগীয়া আছে তোমালোকৰ মনত প্ৰশ্ন, তেনেহ'লে মোক তোমালোকে কমেণ্ট বক্সত প্ৰশ্ন কৰিব পাৰা বা হোৱাটছআপত মেছেজ দিব পাৰা। মই গোটেইখিনি কথা তোমালোকৰ প্ৰশ্ন যথোপযুক্তভাৱে উত্তৰ দিবলৈ যত্ন কৰিম। ধন্যবাদ।